নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰিছোঁ মোৰ চেনেলত দিবৰ কাৰণে। বহুদিন বিৰতি ল'লোঁ। আচলতে ভিডিঅ'বিলাক বনাবলৈ এলাহ হয় আৰু কেমেৰাৰ আগত নিজকে কিবা কথা কৈ থাকিবলৈ অলপ লাজ ভাৱ এটা আহে। তথাপিতো আজি লাজ কাণ আউট কাণ কৰি ভিডিঅ'টি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। আজি বহুদিনৰ মূৰত স্কুল যাম, এই স্কুললৈ ওলাইছোঁ। স্কুলত যাবৰ কাৰণে সাজু হৈছোঁ। গ্লাছবিলাক চশমাখন মানে পৰিষ্কাৰ কৰি লৈছোঁ। ইয়াতে মোৰ কাপোৰখন আছিলে, তো আজি মই গাড়ী লৈ নাযাওঁ। আজি মই লৈ যাম বাইক। তো হেলমেট লগাই ল'লোঁ, দেখিছোঁ হেলমেট লগাই ল'লোঁ। আৰু এয়া মই বাইক লৈ যাবলৈ ওলাইছোঁ। আৰু এইফালে চাওক, পুৰা চোকা ৰ'দ। মানে স্কুললৈ যাম ভাবিয়ে পোৱা নাই আজি। বহুত গৰম, ৰ'দত মানুহ ওলাবলৈ অসুবিধা হৈছে। তেতিয়াহ'লে আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া বিদ্যালয় পালোহি আজি। ছাৰ পালেহি। বহুদিনৰ মূৰত স্কুললৈ আহি কেনেকুৱা লাগিছে? ভালেই লাগিছে, আমাৰো লাগি থাকে সদায়। আহিব পাৰে মনটো বহুত ভাল লাগিছে। সময় আমনি লাগিছে। আমাৰ দিনৰ গগৈ ছাৰ আৰু বৰুৱা ছাৰ, কোৱাচোন। ভালে আছে? তেওঁ কিপাত আছোঁ আৰু যেনে তেনে এই COVID-19 দিনত কি ক'বা। বহুত দিনৰ মূৰত আজি স্কুললৈ আহিছোঁ আমি। মাজে মাজে আহি থাকোঁ বাৰু, আহি থাকোঁ। তথাপিতো ল'ৰা ছোৱালী নাই, কেনেকুৱা লাগিছে? মনটো ভাল লগা নাই। ল'ৰা ছোৱালী থাকিলেহে স্কুল নহ'লে মাষ্টৰৰ কি কাম? স্কুলত যদি ল'ৰা ছোৱালীয়ে নাথাকে, গতিকে মাষ্টৰৰ কাম নাই। গতিকে আমাৰ যিবিলাক যাৱতীয় কাম সেইবিলাককে কৰি আছোঁ আৰু বৰ্তমান। গতিকে গৰমো বৰ বেছি পৰিছে। এয়া আমাৰ লক্ষীন্দৰ বেচেৰা ছাৰ। ছাৰ ভালে আছে? ভালেই আছে। বহুত দিনৰ মূৰত স্কুল লাগিছে, কেনেকুৱা লাগিছে? ভাল লগা নাই, কিন্তু এনেই ভালেই লাগিছে। কিন্তু ল'ৰা ছোৱালীবোৰ নাই যে সেইকাৰণে ইমান ভাল লগা নাই আৰু। ল'ৰা ছোৱালী থাকিলে ভাল লাগে। তথাপি আমি স্কুলৰ যিখিনি যাৱতীয় কাম আছে সেইখিনি কৰি গৈছোঁ আৰু সময়মতে। ধন্যবাদ। আপুনি মূল্যায়নৰ এখন বনাই আছে ন? ঠিক আছে। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ৰূপলাল মাঝি ছাৰ। তো আজি যি স্বচ্ছ পোখৰা এইবিলাক বিদ্যালয়ৰ পৰিষ্কাৰকৰণ কৰা হৈ আছে। তো আপোনালোকে চাওক, মই অকণমান জুম কৰি দিছোঁ। এইবিলাক আমাৰ গছবিলাক কাটি থকা হৈছে, যিবিলাক অতিৰিক্ত। তো ছাৰ, আমাৰ কাৰণে এটা দুখৰ বিষয়। ছাৰ এই বছৰ মানে বেছিদিন নাই আৰু অক্টোবৰ মাহত ছাৰ ৰিটায়াৰ হ'ব। তো ছাৰ কি ক'ব এই বিষয়ে? আপুনিতো গুচি যাব আমাকে। মই গুচি যাম, সেইকাৰণে মই যিখিনি পাৰিছোঁ বা কৰিলোঁ, আৰু সদ্যহতে আমাক বিভাগীয় কৰ্তৃপক্ষে যিখিনি 1ৰ পৰা 15 তাৰিখলৈকে আমাক মানে কামখিনি কৰিবলৈ দিছে, সেইখিনি যিমান পাৰোঁ জৈৱ প্ৰস্তুতিক মই কাম চলাই আছোঁ। আজি পৰিচালনা সমিতি মানুহখিনি আহিছে, ৰান্ধনি আহিছে, তেওঁলোকে হাল চাফা কৰিছে। তাৰপিছত বাকী আৰু আমাৰ যিখিনি চাউল পাত বিতৰণ কৰিবৰ কাৰণে মানে আদেশ দিছিলোঁ, সেইখিনিয়ে মই আজি বাণিজ্য কমিটিৰ মানুহক মাতি মেলি আনি মই গোটেইখিনি পেকেটিং কৰিলোঁ। আৰু অহা কাইলৈ মই বিতৰণ কৰিম। হয়, আপুনি যে ৰিটায়াৰ হৈ যাব অক্টোবৰ, তো আমাৰতো খুব বেয়া লাগিব। তো আপুনি আমাক এৰি গুচি যাব। তো এই বিদ্যালয়খনৰ কাৰণে আপুনি বহুত ত্যাগ স্বীকাৰ কৰিলে। তো ছাৰ ফাউণ্ডাৰ হয় এখন বিদ্যালয়ৰ। গতিকে আৰু ফাউণ্ডাৰ আমাৰ ইয়াতে নাইকিয়াই হৈ যাব ছাৰ ৰিটায়াৰ হোৱাৰ পিছত। অক্টোবৰ আপোনাৰ মাত্ৰ মাজত এটা মাহ আছে আমাৰ ওচৰত। গতিকে ছাৰে যিমানখিনি পাৰে এখন বিদ্যালয়ৰ কাৰণে ত্যাগ স্বীকাৰ কৰি গৈছে। ধন্যবাদ ছাৰ। আমি আপোনাক লগ পায়ে থাকিম। আৰু কিবা ক'ব নেকি? ঠিক আছে, আমি লগ পায়ে থাকিম ছাৰক। ছাৰৰ ঘৰৰ বিদ্যালয়ৰ প্ৰায় ওচৰতে আৰু। গতিকে আমি সদায় ছাৰৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ম।
তো বিদ্যালয়ত এটা নিৰ্দেশ আহিছে 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে স্বচ্ছ পখৰা এই অনুষ্ঠান আয়োজন কৰিবলৈ। এই অনুষ্ঠানৰ দ্বাৰা বিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়া হয়। তো আমাৰ বিদ্যালয়টো তেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰা হৈছে। এইফালে চাওক গছৰ ডালবিলাক যিবিলাক অতিৰিক্ত যিবিলাকে আমাৰ টিংবিলাকত পৰি পিনে নষ্ট কৰিছে সেইবিলাকক সকলো কাটি দিয়া হৈছে ধুনীয়াকৈ। এইবিলাক দেখিছে এই আমাৰ বৰাদাই এইফালে পৰিষ্কাৰ কৰি আছে সুন্দৰকৈ বিদ্যালয়খন। এয়া বিদ্যালয় খৰি। আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰখন ফিল আপ কৰি আছোঁ। ল'ৰা ছোৱালীবিলাকৰ নাম লিখি আছোঁ, বিদ্যালয়ৰ নাম, শ্ৰেণী, ৰোল নম্বৰ এইবিলাক লিখি আছোঁ পৃষ্ঠা মিলাই। এইদৰে আহে ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰখন। তো এবাৰ ফটো লগাবলৈও দিছে। এইফালে বেচেৰা চাই লিখি আছে আমাৰ। এইফালে আমাৰ বৰুৱা ছাৰে, অজিত বৰুৱা ছাৰে আমাক বিচি আছে গৰমত, বহুত গৰম পৰিছে। তো সকলো কামৰ পৰা আজৰি হৈ বৰ্তমান ঘৰলৈ যাবলৈ ওলাইছোঁ। তো আপোনালোকে চাওক, এয়া মোৰ মিটাৰত চাওক, এতিয়া 3 বাজি গৈছে। তো এতিয়া মই আৰু আমাৰ হেড ছাৰ আছে, আমি ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।